नमस्कार बंधुসকল वेलकम टू माय चैनल और एक नतुन भिडिओ स्वागतम जानाइছো। आजिर भिडिओटुत मैं विधवा महिलाসকলক सरकारे 2,50,000 टका দিব तार বিষয়ে সবিশেষ জানাম। ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক অনুৰোধ জনাইছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ইনফৰমেশন ভিডিও আগলৈকে পাই থাকে। আহক ভিডিওটো আৰম্ভ কৰো। विधवा महिलाসকলক দিব 2,50,000 टका কিন্তু সকলো বিধৱা মহিলাসকলে 2,50,000 টকা নাপায়। সেইসকলে পাব যিসকলৰ নেকি স্বামী কৰোনাৰ ফলত বা কোভিডৰ ফলত মৃত্যু হৈছে। সেইসকলৰ পৰিয়ালক দিব চৰকাৰে বিধৱা মহিলাসকলক দিব 2,50,000 টকা। তো চৰকাৰে ঘোষণা কৰিছে যে সেইসকলৰ বিধৱা পেঞ্চন 2,50,000 লগতে অৰুণোদয় আঁচনি আৰু विधवा पेंशन जी नेকি चलि আছে माहे माहे 10 तारिखे সেইটো পইচা পাব আৰু এককালীন কাৰ্য হিচাপে 2,50,000 টকা চৰকাৰে অনুদান আগবঢ়াইছে সেই মহিলাসকলক। কোভিডত আক্ৰান্ত হৈ যিসকল বিধৱা অৰ্থাৎ স্বামী আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে পত্নী বিধৱা হৈ আছে তেওঁলোককো আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 2.5 লাখ টকা কৰি এককালীন এটা সাহায্য দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। তো আপোনালোকে নিশ্চয় বুজি পালে যে চৰকাৰে 2,50,000 টকা সেইসকলক মহিলাক দিব যিসকলৰ নেকি পুৰুষ কোভিডৰ ফলত মৃত্যু হৈছে। সেই বিধৱা মহিলাসকলক চৰকাৰে এককালীন সাহায্য মুখ্যমন্ত্ৰী পুঁজিৰ পৰা 2,50,000 সহায় দিব আৰু লগতে অৰুণোদয় আৰু বিধৱা পেঞ্চন চলি থাকিব। তো ভিডিওটো কেনে লাগিল জনাব আৰু আগতো যদি কিবা আপডেট আহি মই জনাই থাকিম। তাৰ কাৰণে ভিডিওটো চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব। থ্যাংক ইউ।